Closed doors, I'm a fool for your love. Hello everyone and welcome back to my channel. মই বুবুল দলে আশা কৰিছো আপোনালোক সকলোৱে ভালে নিৰাপদে আৰু সুস্থ হৈ আছে। আজি পুনৰ এটা উইক অফ মোৰ সো হেইটোৰ চান্সতে আজি মেট্ৰো জাৰ্নি কৰিবলৈ গৈছিলো। সো বৰ্তমান এতিয়া মিডনাইট এটা বাজিলে টাইম। সো মোৰ কন্টিনিউয়াস চলি আছে আজিৰ ব্লগিংৰ কামৰ কাৰণে। সো গাইস প্ৰতিটো সপ্তাহত দিবলৈ ভিডিও এটা দিবলৈ যেটো চেষ্টা কৰি আছো। সো এটোৰ কাৰণে আমি মেহনত কৰিব লাগিব, কষ্ট কৰিব লাগিব আৰু যেটো আমি 9 আৱাৰ্স ডিউটি কৰো আধা টাইম হৈ চলে হোৱাটো কম কৰিব লাগিব। ইমান নহও বাৰু 6 আৱাৰ্স বা 7 আৱাৰ্স sometimes 7 আৱাৰ্স sometimes 6 আৱাৰ্স এনেকৈ হয়। বাকি টাইম আমি ফোনতে লাগি থাকো কিন্তু ভিডিও বনাবলৈ যাবলৈ সময়টো লাগে। এটোৰ কাৰণে সময় পোৱা নাই কিন্তু সপ্তাহত এদিন আছে হেইটো সপ্তাহৰ ছুটি দিন আপোনালোকক ভিডিও দেখাবলৈ চেষ্টা কৰিম। হায়দৰাবাদৰ কিছু অংশ প্ৰতিটো সপ্তাহত আপোনালোকলৈ লৈ আনিম। সো আজিৰ ভিডিওটো লাষ্টলৈকে চাব। অলপ ফিল্মি টাইপৰ হ'ব কাৰণ যেটো মেট্ৰো সিটিখন হায়দৰাবাদ সিটিখন মেট্ৰোৰ পৰা অলপ দেখাবলৈ চেষ্টা কৰিছো। ধুনীয়া ভাল ওখ বিল্ডিং আপুনি মেট্ৰোৰ পৰা এক্সপেৰিয়েন্স কৰিব পাৰি। সো ধুনীয়া ভিউজ মেট্ৰোৰ পৰা অটোৰ পৰা সিটিখন অলপ ফুৰিব যাম বলক আপোনালোকক ফুৰাম। সো লেটস গো। ফাইনালি আমাৰ এয়া ৰেপিডো আহিলে অটো। সো এইটো অটোৰ লগত আমি ৰাইডৰ যাম। ইয়াৰ পৰা 10 কিলোমিটাৰ আছে। এই আমি গৈ আছো। ৰাস্তাটো অলপ চাওক গাইস, ৰাস্তা কিমান ক্লিন আছে, কিমান সাফা আছে। This is Hyderabad. Second Dubai hoy de guys. Second Dubai. বহুত ক্লিন আছে। সো ইয়াৰ পৰা আমি 10 কিলোমিটাৰ মেট্ৰো ষ্টেচনলৈকে গৈ আছো। য'ত আমি আছো এয়া হৈছে নালাগান্তা আৰু আমি গৈ আছো হাইটেক সিটি ৰাইডৰ মেট্ৰো ষ্টেচনলৈ। সো ভিডিও লাষ্টলৈকে চাই থাকক, ভালকৈ দেখাই আছো। গাইস মই জানো যে আমাৰ অসমৰ মানুহ হায়দৰাবাদত বহুতো আছে। সো যদি আপুনি হায়দৰাবাদৰ পৰা চাই আছে কমেন্ট কৰকচোন হায়দৰাবাদত থাকি কেনেকুৱা লাগিছে। ফাইনালি আমি পাই গলো আৰু আমি ইয়াতে লাঞ্চটো কৰি লৈছো। ইয়াত দেখিছে মিলছ আৰু ভেজ বিৰিয়ানী খালো। সো এতিয়া ওপৰলৈ গৈ আছো, মেট্ৰো ষ্টেচন ওপৰলৈ গৈ আছো। ফাইনালি আমি পালো যেতিয়া ইয়াৰ ওপৰত চাওক তলত গাড়ী চলি আছে। So guys, as you can see তাৰ পৰা আৰু আগলৈ ব্ৰিজ নাই কাৰণ মেট্ৰো ষ্টেচনটো ইয়াৰ পৰা ষ্টাৰ্ট হয় সেকেন্দ্ৰাবাদ লৈকে। সো আমি সেকেন্দ্ৰাবাদ ৰেলৱে ষ্টেচনলৈকে যাম, তাৰ পৰা আকৌ ঘূৰি আহিম। সো আমি ভিতৰলৈ গৈ আছো, টিকেটটো লৈ লম ভিতৰৰ পৰা। টিকেটটো আমি ইয়াৰ পৰা ল'ব লাগিব। ইয়াত টিকেট কাউণ্টাৰ আছে। আমি ফাইনেলি টিকেট কাটিলোঁ। তো এইটো হৈছে টকন, এইটো দ্বাৰাহে আমি যাব পাৰিম। প্লেটফৰ্ম নাম্বাৰ 2 কাই এণ্ড গাইছ আমি ফাইনেলি উঠিলোঁ, ভিতৰত সোমালোঁ আৰু এয়া দেখিছে মেট্ৰো ষ্টেচনৰ পৰা বাহিৰৰ ভিউজ। সো এই বিল্ডিং দেখিছে চাইবাৰ টাৱাৰ হয়। এই বিল্ডিংখন প্ৰায় মানে ফিল্মত ওলাই থাকে, সাউথ ইণ্ডিয়ান ফিল্মবিলাকত দেখিছে। এই জেগাটো হৈছে হাইটেক সিটি হয়। একচুৱেলি হাইটেক সিটি
ভিডিঅ'টো ইমানেই আছিল যদি ভাল পালে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব সাবস্ক্ৰাইব কৰি লগত থকা বেল আইকনটো দবাবলৈ নাপাহৰিব সো থ্যাঙ্কস ফৰ ওয়াচিং গাইজ বাই বাই আকৌ এটা নতুন ভিডিঅ'ত পুনৰ লগ পাম সো